এই নিশ্চয় চাহ খাম, কিন্তু চাহ খোৱাৰ আগত গাখীৰ লাগিব আৰু গাখীৰ দিয়াতে মই যাব লাগে, দেৰি হৈছে। দেৰি আজি বুলি নহয়, মোৰ সদায় দেৰি হয়। তো বাই বাই, টাটা। হাই গাইজ, গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা। আজি ভ্লগটো পুৰা বিচনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ যোৱাকালি ইয়াক চাওকচোন কি চাই আছে মোক। যোৱাকালি নহয়, পৰহি মানে 1 তাৰিখে গুৱাহাটী গৈছিলোঁ। আপোনাৰ ভ্লগটো নিশ্চয় চাইছে। তাৰ পৰা ৰাতি আহোঁতে ঠাণ্ডা পালোঁ, পূৰা ঠাণ্ডা পাই পিনে একেবাৰে মাথাৰ বিষ, কিবা গাটো ভাল নহয়, তেনেকৈ আৰু যোৱাকালি ভ্লগ দিয়া নহ'ল। তো আজি ভাবিছোঁ আজি বিচনাৰ পৰা ষ্টাৰ্ট কৰোঁ ভ্লগটো। তেন্তে এতিয়াৰ পৰা কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকক। তো ফাৰ্ষ্ট মুখখন ধুই আহোঁ, আহি চাহ পানী খাওঁ, খাই পিনে ভ্লগ আৰু ষ্টাৰ্ট কৰোঁ। তো লেটছ গ'। মুখখন ধোৱাৰ আগত জেকেটটো পিন্ধি লওঁ ৰ'ব, ঠাণ্ডা লাগিছে বহুত। এই এতিয়া ঠিক আছে। মানে ঠাণ্ডা দিনত এইটোৱে ভাল লাগে যে ধৰক ধুনীয়া কোমল ৰ'দ পৰি আছে, তাৰপিছত ৰ'দত বহি চাহ খাম বা ভাত খাম, এনেকৈ তেতিয়া ব্ৰাছ কৰিম, মানে ভাল লাগে আৰু ঠাণ্ডা দিনত পুৰা কোমল ৰ'দটো গাত পৰি আছে, মানে ভাল লাগে। তো গাইজ মই আহি গ'লোঁ মুখ ধুই, আৰু এতিয়া চাহ খাম। চাহ খোৱাৰ আগত মই বিচনাখন তুলি লওঁ, তুলি পিনে চাহ বনাই আছোঁ। নিশ্চয় চাহ খাম, কিন্তু চাহ খোৱাৰ আগত গাখীৰ লাগিব, আৰু গাখীৰ দিয়া চাহ মোক মৰ্ণিং লাগেই। আৰু যদি গাখীৰ দিয়া চাহ নাখাওঁ তেন্তে দিনটোলৈ মোৰ মাথা একদম বিষাই থাকিব। তো গাখীৰ দাদা আহিব, গাখীৰ দাদাক ৰখি আছোঁ। তো গাখীৰ আহক, তাৰপিছত চাহ বনাম। তো ৱেইট। কালি নাছিলা না? কালি নাই চাগে। এনে দৰ্জা খোলা ভিডিঅ' খোলা মাৰা আছে ন, কালি আছোঁ চাগে, মই গ'লোঁ নেকি নে কি বা। আহি গ'ল গাখীৰ, এতিয়া মজাকৈ চাহ বনাম আৰু খাম। ইহঁতৰ চাগে ৰাতি টোপনি হোৱাই নাই। আৰু গাইজ, যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে আপোনালোকৰ, তেন্তে লাইক কৰক আৰু কমেণ্টত জনক যে ভাল বেয়া কিবা এটা, যে ভিডিঅ' ভাল হৈছে বা বেয়া হৈছে। যদি বেয়া হৈছে আৰু মই ভাল কৰিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ছাপোৰ্ট কৰক মোক, যিহেতু মই নতুন চেনেল। তো এনেকৈ মই ভিডিঅ' সদায় দিবলৈ চেষ্টা কৰি যাম। এতিয়া বাৰু বিশেষ কাম নাই বাৰু আকৌ। তো এতিয়া অলপমান ৰ'দ পাওঁ, অলপ ৰ'দত থাকোঁ, থাকি পিনে এপাক ওলাই যাম মানে মোৰ এটা কাম আছে, কামটো কৰি আহিম, মানে ক্লাছ এটা আছে, ক্লাছটো কৰি আহিম, আহি পিনে আৰু লগ পাওঁ আপোনালোকক। এবাৰ বাৰ পৰা আহক, ৰ'বক কি পৰিস্থিতি কি হৈছে চাই আহোঁ এবাৰ। বাহিৰত বিশেষ একো নাই, কোনোবাই অফিচত যাই আছে, আৰু কিছুমান কামত যাই আছে, আৰু মই ইয়াতে এনেকৈ আছোঁ ভ্লগ বনাই। ডিম্পুৰৰ দৰে মই এবাৰ কৈ দিওঁ, দে আৰ তহঁতৰে ভাল দে না, তহঁতৰ কিবা অফিচ আছে না কিবা কাম আছে, তহঁতৰ খোৱা লোৱা আৰু খোৱা, হয় নাই বাৰু, হয়নে? তো গাইজ, আজি ভিডিঅ' আৰু বিশেষ নাছিল। তো এতিয়া মই গা পা ধুই পিনে মই ভাত খাওঁ, ভাত খাই পিনে ক্লাছলৈ যাওঁ, যিহেতু ক্লাছ এটা আছে। তো ক্লাছটো কৰি আহোঁ, ক্লাছটো কৰি আহি পিনে যদি ভ্লগ কৰিব পাৰোঁ দেন কৰিম, মানে ক্লাছৰ পৰা আহোঁতে ৰাতি হৈ যাব। ৰাতি মানে কি আৰু ধৰক গধূলি, আৰু ৰাতি নহয় গধূলি হৈ যাব। তো চাওঁ বাৰু, যদি পাৰোঁ মানে ভ্লগ কৰিম, যদি নোৱাৰোঁ কৰিবলৈ, তেন্তে এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিম। চ' গাইজ, মই গা পা ধুই আহি গ'লোঁ, আৰু লগতে ভাতো খালোঁ, আৰু এতিয়া আৰু বেছি ভ্লগ নকৰোঁ, মই যাব লাগে ক্লাছলৈ, দেৰিও হৈছে, মোৰ দেৰি সদায় হয়, আজি বুলি নহয়। তো বাদ দিয়ক এইবোৰ। তো আজি ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু যদি ভ্লগটো তেন্তে যদি এই ভ্লগটো চাই আপোনালোকৰ ভাল লাগিছে, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ, এতিয়া মই যাব লাগে, দেৰি হৈছে। আজি বুলি নহয়, মোৰ সদায় দেৰি হয়। তো বাই বাই, টাটা।